হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আসাম হেল্প টেক চেনেলটিৰ অন্যতা নতুন ভিডিঅ'লৈ। যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰৰ বাবে 2018-19 বৰ্ষতে আবেদন কৰিছিল, তেনেহ'লে আজি এইটো ভিডিঅ' আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু এটা ভাল ভিডিঅ' হ'বলৈ গৈ আছে। কিয়নো ইতিমধ্যে 2024-25 বৰ্ষত নতুনকৈ চেঞ্চন হোৱা চৰকাৰী ঘৰসমূহৰ এখন লিষ্ট প্ৰকাশ পাইছে। যদি আপোনাৰ নাম এই লিষ্টখনত আহি গৈছে, তেনেহ'লে আপুনি লাভ কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা এটা পকী ঘৰ। এতিয়া মোৰ আগৰ ভিডিঅ'বোৰত বহুকেইটা ভিউৱাৰ্ছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাইছিল যে তেওঁলোকৰ যিসমূহ জিলাৰ ব্লক আৰু পঞ্চায়ত আছে, এই পঞ্চায়তসমূহত বৰ্তমান 2024-25 বৰ্ষত কিমানটা নতুন ঘৰ ইতিমধ্যে চেঞ্চন হৈছে, সেইটো তেওঁলোকক নাম সহকাৰে দেখুৱাই দিব লাগে। এখনকৈ প্ৰতিখন জিলাৰ পঞ্চায়তসমূহ ঘৰ দেখুৱাটো সম্ভৱ নহয়, সেইটো আপোনালোকেও ভালদৰে বুজি পায়। সেইকাৰণে মই আজিৰ এইটো ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক নিজৰ পঞ্চায়তত 2024-25ত চেঞ্চন হোৱা ঘৰসমূহ নিজাকৈ আপোনালোকে চেক কৰিব পাৰিব। সেইকাৰণে ভিডিঅ'টো একেবাৰে ইনফৰ্মেটিভ হ'বলৈ গৈ আছে যিসকল ব্যক্তিয়ে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই। গতিকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণৰূপে শেষলৈ চাই থাকিব। ভিডিঅ'টোত এতিয়ালৈকে যদি এটা লাইক কৰা নাই, তেনেহ'লে প্ৰথমতে এটা লাইক কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখক এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ নিতৌ আপডেট পাই থাকিবলৈ। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। বন্ধুসকল, আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 2024-25ত নতুনকৈ চেঞ্চন হোৱা লিষ্টখন চেক কৰিবলৈ হ'লে আপোনাৰ মোবাইল বা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব প্ৰথমতে। তাৰপিছত চাৰ্চ বাৰত গৈ টাইপ কৰিব PMAYG ৰিপৰ্ট। এইখিনি লিখি আপোনালোকে চাৰ্চ কৰি দিব। প্ৰথমতে যিটো লিংক আহিছে F6FTO0 ট্ৰানজেকশ্যন চামাৰী, এইটো লিংকৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এইদৰে এটা ইণ্টাৰফেচ আহিব। ইয়াত অহাৰ পিছত কৰ্ণৰ ফালে আপোনালোকে চাব, ইয়াত দিয়া আছে হোম। আপোনালোকে এই হোম অপশ্যনটোত ক্লিক কৰি দিব। হোম অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত হোম পেজটো এইদৰে শ্ব' হ'ব। ইয়াৰ লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। তাত ক্লিক কৰিও আপোনালোকে এইটো হোম পেজলৈ আহিব পাৰিব। ইয়াত অহাৰ পিছত আপোনাৰ সন্মুখত বহুকেইটা অপশ্যন শ্ব' হ'ব। ইয়াৰে 2 নম্বৰত যিটো অপশ্যন দিয়া আছে আৱাস ছফ্ট, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত বহুকেইটা অপশ্যন শ্ব' হ'ব, যেনেধৰণৰ ডাটা এণ্ট্ৰি, ৰিপৰ্ট, FTO ট্ৰেকিং। ইয়াৰে যিটো 2 নম্বৰত দিয়া আছে ৰিপৰ্ট, এই ৰিপৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত বহু ধৰণৰ ৰিপৰ্টসমূহ এইদৰে শ্ব' হ'ব। তাৰপিছত আপুনি একেবাৰে তললৈ স্ক্ৰল ডাউন হৈ আহিব। ইয়াতে শেষৰ ফালে এটা অপশ্যন দিয়া আছে H নম্বৰত ছ'চিয়েল অডিট ৰিপৰ্ট। তাৰ তলৰ পিনে দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এইদৰে এটা ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমতে আপোনালোকে অল ষ্টেটৰ ওপৰত ক্লিক কৰি আসামখন চিলেক্ট কৰি ল'ব। আসামখন চিলেক্ট হোৱাৰ পিছত আপোনাৰ এলেকাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টখন চিলেক্ট হোৱাৰ পিছত আপোনাৰ এলেকাৰ ব্লকখন চিলেক্ট কৰি ল'ব। ব্লকখন চিলেক্ট হোৱাৰ পিছত আপোনালোকৰ এলেকাৰ গ্ৰাম্য পঞ্চায়তখন চিলেক্ট কৰি ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰি আপোনালোকে 2024-25 বৰ্ষটো চিলেক্ট কৰি ল'ব। 2024-25 বৰ্ষটো চিলেক্ট হোৱাৰ পিছত শেষৰ পিনে চিলেক্টত ক্লিক কৰি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অপশ্যনটো প্ৰথমতে আহিব, সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত শেষৰ পিনে এটা কেপচা কোড আহিব, সেইটো শুদ্ধ এনচাৰ উলিয়াই আপোনালোকে বহাই দিব। তাৰপিছত তলত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত 2024-25 বৰ্ষত চেঞ্চন হোৱা লেটেষ্ট আপডেট লিষ্টখন এইদৰে শ্ব' হ'ব। ইয়াৰ পিছত আপুনি সম্পূৰ্ণ লিষ্টখন ডাউনলোড কৰিবলৈ ওপৰলৈ আহিব। ইয়াত এটা অপশ্যন দিয়া আছে ডাউনলোড PDF। এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি আপোনালোকে সম্পূৰ্ণ লিষ্টখন ডাউনলোড কৰি আপোনাৰ নামটো ইয়াত আছেনে নাই সেইটো চেক কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব। অন্য বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিব, তেওঁলোকেও যাতে এই ভিডিঅ'টোৰ পৰা লিষ্টখন ভালদৰে চেক কৰিব পাৰে।